শ্রবণ মাত্রকে যেন হয় গৃহীত কৃত এরা জাগ যুগ যজ্ঞ করি দুঃখ পাইল ভাগবত শাস্ত্র গতিকে আমি আমার এইফালে আছে চাহৰ যোজা চলি আছে পিঠা লাড়ুৰে সৈতে আৰু এয়া মই গৰম পানী বহাইছোঁ যাতে চাহ দিব সুবিধা হয় মানুহ আহিলে। আজি আমাৰ ভাগিনৰ ঘৰত ভাগৱত পাঠ, গতিকে গাইজ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। এইজনী হৈছে মোৰ ভাগিন বাইদেউৰ ছোৱালী আৰু আজি সিহঁতৰ ঘৰতে ভাগৱত পাঠ। এইফালে আকৌ বনাই আছে প্ৰভুজনাই মহাপ্ৰসাদ। বলি বিধানটো মাতি দিয়ে জ্ঞান মাৰ্গত জ্ঞান মাৰ্গত তপস্যাৰ দ্বাৰা কেনেকৈ ল'ব পাৰি কথাখিনি আৰাধনা কৰি, কাৰণ তেওঁলোকে এতিয়া বলি বিধান কাণ্ডৰ দ্বাৰা তেওঁলোকৰ মনটো তৃপ্তি নকৰে, তেতিয়া তেওঁলোক পৰমলৈ গুচি গ'ল। এই বলি বিধান বাদে হেতু নাহি কেতু মাৰসী বুলি আমি আশা কৰোঁ। ধুনীয়াকৈ ভুল কৰি দিছে, তাৰপিছত ৰ'দে বিয়াখন মুখলৈ চায়ে গম পাইছোঁ যে তেখেতৰ কিবা এটা প্লেন হৈছে, যেনেকুৱা মনত কিবা এটা অশান্তি হৈছে। সেইকাৰণে বিয়াখন ক'লে যে মোৰ কথাটো মই পিছত ক'ম, বিয়া খাই কিন্তু নাৰদৰ আগতে সুধিছে যে আপোনাৰ কথাটো কওকচোন, কিন্তু বিয়া খাই নাৰদে আকৌ বিয়া খাব ক'লে মই মহন্তৰ নহয়তো কিনো এৰা কৰিলা বেদৰ নেবহা যাৰ যেন জাতি ধৰ্ম দিলা পৰিচ্ছেদ কৰিলা ভাৰত পুৰাণ স্থান জগতত জ্ঞাপীনেতো মাৰ গতিকে প্ৰসাদ বিতৰণৰ কাৰণে আমাৰ গোৱাপান ভাঙি আগবঢ়াইছিলে সন্মানীয় অতি ডেকা আপুনি তাৰ জনাই তেখেতক সহায় কৰিব আমাৰ এই উপসভাপতি কুলেন্দ্ৰ ডেকা বাপ, বিহাৰী বাপ, মুকুল বিশ্ব বাপ, তেওঁলোকে অলপ সহায় কৰিব। বাকীখিনি পৰ্যায়ক্ৰমে আহি থাকিব। তেওঁলোকৰ যিখিনি মহাপ্ৰসাদ ব্যৱস্থা আছে ব্যস্ত কৰিব পাৰিব। প্ৰয়োজন সাপেক্ষে আমাৰো যদি প্ৰয়োজন হয় আমি অলপ সহায় কৰি দিম। আমি ইমানখিনিকে কৈ পুনৰ ক্ষমা জনাইছোঁ, আমাক যদি পাব কৃষ্ণ।
সৰুতে আমাৰ ভৈৰৱনগৰ বাসিন্দা আমাৰ এটা আদৰণি পৰ্ব লৈ গৈছে। এই আদৰণিটো কৰিবৰ কাৰণে ব্যস্ত আমাৰ ভৈৰৱনগৰ ভৈৰৱ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি আমাৰ মাজত উপস্থিত আছে, শ্ৰী অমৃত বৰুৱা। তেখেতক এখন ভকতি বস্তুৰে আদৰণি জনাব আমাৰ কৃষ্ণনন্দ বৰুৱা। আৰু গাঁৱৰ ভৈৰৱনগৰৰ ভূমি সুৰক্ষা সমিতিৰ সভাপতি আমাৰ মাজত উপস্থিত আছে। তেখেতকো এখন ভকতি বস্ত্ৰৰে আদৰণি জনাব আমাৰ হাৰমিনা বৰুৱা। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ভাল লাগিলে আপোনালোকে নিশ্চয় কমেণ্টত জনাব।